কবিতাৰ শিৰোনাম তই ৰৈ থাক কাৰ বাবে। কবি জয়ন্ত কুমাৰ কাকতি, কণ্ঠ ৰঞ্জনা পাঠক। তই ৰৈ থাক কাৰ বাবে, নিজৰ বাবে, আনৰ বাবে, সময়ৰ বাবে। হাৰত বন গজাৰ কাহিনী আৰু কিমান শুনিবি, কিমান দেখিবি শোকগাথা। ৰাতিটোৱে নলয় চাকিটো, এন্ধাৰ সময়ৰ বুকুত ক'লা পৰা দেহ, ক'লা পৰা তেজ, ক'লা তেজে তেজে পিশাচিনী হাঁহি। তই মুখ হৈছ নেকি, অথবা বধিৰ। মৃত ঈশ্বৰৰ দৰে নিৰ্বাক নিষ্প্ৰাণ তোৰ আত্মা। শেলুৱৈয়ে বাহ সাজিছে তোৰ দুচকু দুগাল জুৰি। কোন মেম চাহাবে বান্ধিব খোজে তোৰ দুহাত দুভৰি। আগলৈ একো নাই, পিছলৈ একো নাই, মাথো মৰিশালীৰ ছাই এঙাৰ। তই ৰৈ থাক কাৰ বাবে, নিজৰ বাবে, আনৰ বাবে, সময়ৰ বাবে।